আজিও উঠি আহিলোঁ ৰাতিপুৱা মেকআপ কৰিবলৈ বুলি, যিহেতু আজি বিয়া আৰু যোৱাকালি জোৰণ গৈছিল আৰু মই কৈছিলোঁ যে বিয়াৰ ভিডিঅ'বিলাক আপলোড দিম। সেয়েহে আজি প্ৰথমতে মই কৰিবলৈ লৈছোঁ পাৰ্টি মেকআপ। যিহেতু কইনাক ধোৱাতে বহুত দেৰি আছে, সেইকাৰণে ভাবিলোঁ আগতে পাৰ্টি মেকআপ যিকেইটা আছে সেইকেইটাই কৰি লওঁ। আৰু যিহেতু সিহঁতৰ দিনৰ 12টা বজাৰ পৰা ৰিচিপশ্যন, মই ৰাতিপুৱাই আহিলোঁ 8 বজাতে একেবাৰে উঠি মেলি আইটোক খুৱাই বৈ পেলাই আহিলোঁ। আৰু বায়েকৰ মেকআপখিনি মোটামুটি হৈয়ে গ'ল আৰু ড্ৰেছযোৰ পিন্ধিলে হৈ যাব আৰু তাৰপিছত মই বাকীকেইটা মেকআপ আৰম্ভ কৰিম। আৰু এয়া বায়েকৰ মেকআপটো হৈ গৈছে, চাওকচোন মুখখন কেনেকুৱা লাগিছে। আৰু তাইৰ চুলিখিনি যিহেতু বহুত পাতল, সেইকাৰণে ক্ৰিম্পিংটো কৰি দি পেলাই এটা চিম্পল হেয়াৰ ষ্টাইল দিছোঁ। ভাল লাগিছেনে জনাবচোন বায়েকক। আৰু লগতে তাইৰ কাপোৰযোৰ ইমান ধুনীয়া লাগিছিল, তাইক একদম ধুনীয়াকৈ মিলিছে কাপোৰযোৰৰ সৈতে। আৰু শেষত মই গোটেইকেইটাৰ ফটোকেইখন মই এখন এখনকৈ দি দিম। তাৰপিছত আহিছে কইনাৰ বায়েকক প্ৰথমতে মেকআপটো কৰি দিওঁ। আৰু যিহেতু সিহঁতৰ পানী তুলিব গৈছে, আহোঁতে অলপ দেৰি হ'ব, ভাবিছোঁ আগতে এইকেইটাই কৰি লওঁ। আৰু এয়া বায়েকৰ ফাইনেল লুক। প্ৰথমতে এইযোৰ কাপোৰ পিন্ধি আছিল আৰু এইযোৰ কাপোৰ চেঞ্জ কৰাৰ পিছত এটা লুক, আৰু এইটো লুকেই আছে। কাপোৰযোৰ চেঞ্জ কৰাৰ পিছত এইটো চাওক। তাৰপিছত আৰু এটা আছে কৰিবৰ কাৰণে মেকআপ, পাৰ্টি মেকআপে। এয়া হৈছে কইনাৰ বায়েকৰ জায়েক হয়, তেখেতেও বোলে অলপমান চিম্পল টাইপত মেকআপ কৰিব পাৰ্টি মেকআপে, সেইকাৰণে তেওঁকো কৰি দিলোঁ পটাপট। আৰু যিহেতু কইনাৰ দেৰি হ'লেই গা ধুৱাওঁতে মেলি 12:30 বাজি এটাই হ'ল, আৰু সেইকাৰণে মই স্পীড কৰিলোঁ, বেছি ভিডিঅ' নকৰিলোঁ, কাৰণ বহুত দিগদাৰ হৈ যাব বেছি হেৰি কৰি থাকিলে। সেইকাৰণে পটাপট মেকআপটো কৰি পেলাই শেষত লিপষ্টিক দিয়াৰ সময়খিনিত মই মেকআপ ভিডিঅ'টো কৰিছোঁ। তাৰপিছত এয়া কইনাৰ হ'ল ফাইনেল লুক। যিহেতু দেৰি হৈ গৈছে কইনাৰ, আৰু বেলেগ টাইপৰ হেয়াৰ ষ্টাইল দিব পাৰিলোঁ হয়, কিন্তু অলৰেডি বহুত দেৰি হৈ গ'ল। আৰু এয়া আছিল পিছদিনাখনৰ সৰস্বতী পূজাৰ লুক। এটা বাইদেৱে আহিছিল মেকআপ কৰিবৰ কাৰণে, আৰু মই তেখেতক কৰি দিলোঁ একেলগে মেকআপটো, ইয়াৰ লগত এড কৰি দিছোঁ ভিডিঅ'টো। আৰু শেষত ফটোবোৰ মই দি দিছোঁ, চাওক। এয়া কইনাৰ ফটো, এয়া কইনাৰ বায়েক, আৰু এইফালে আছে কইনাৰ বায়েক। আৰু কইনাৰ মই বায়েকৰ আই মেকআপটো মই ইয়াত তাইক ফটো উঠাব দিছিলোঁ ধুনীয়াকৈ। আৰু এয়া গমটো পাইছে মই কৈছোঁ। আৰু এয়া বাজনী, যোনজনী সৰস্বতী পূজাৰ মেকআপ কৰিব আহিছিল। আৰু ফটোবোৰ কেনেকুৱা হৈছে জনাব। আৰু লগতে আজি ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। বাই বাই।